আজি বৰ বেয়াকৈ ফচিলোঁ গাইজ। কথাটো মানে এনেকুৱা, পবিত্ৰ ভাদ মাহত আমাৰ ঘৰৰ ফালৰ পৰা নামঘৰত এখনি শৰাই আগবঢ়াইছিলে, কিন্তু যাবলৈ ওলালোঁ হয়, এজাক বৰষুণে মোক ধুই থৈ গ'ল গাইজ। হ'লেও কিন্তু মই ৰেইনকোট পিন্ধি হ'লেও যাবলৈ ওলালোঁ। আহিয়ে ধুনীয়াকৈ নামঘৰত প্ৰৱেশ কৰিলোঁহি। প্ৰৱেশ কৰাৰ পিছতেই একাপ ধুনীয়াকৈ বুনিয়া ভুজিয়া চাহ মাৰিলোঁ। সোনকালে চাহ মাৰি মেলি এইফালে নামত লাগিলোঁ সকলোৱে। নাম শেষ কৰি উঠিয়ে ক'ত কি ওলাইছে বুলি চাবলৈ গ'লোঁ। এইফালে দেখিলোঁ পায়স ধুনীয়াকৈ বিতোৱা হৈছেহে। নিজলৈ এভাগ ওলাই ল'লোহি গাইজ। সেইফালে প্ৰসাদো পাই গ'লোঁ, ধুনীয়াকৈ মাৰিলোঁ প্ৰসাদে পায়সে একদম। সোনকালে খালোঁ আৰু যিহেতু ঘৰত আহি শুব লাগিব সোনকালে, গতিকে ইয়াৰ সকলোকে বিদায় দি খতম দি দিলোঁ আৰু। বাই বাই গাইজ। আপোনালোকৰ ভাদ মাহত নামঘৰত শৰাই দিলে নাই জনাবচোন কমেণ্ট কৰি। বাই বাই।